শ্রীকৃষ্ণায় নম। পঞ্চদশ অধ্যায় পুৰুষোত্তম যুগ পদ। অৰ্জুনে বুলন্ত শুনি উক যদুপতি, বোলা মোক পাইলে তেবে তাৰ হুৱে গতি। যিকালত পুৰুষে থাকয় নিদ্ৰা যাই, তোমাৰ আশয় বিষয়ত চেষ্টা নাই। সিজনৰ কেনে কৃষ্ণ নোহয় মুকুতি, নিদ্ৰা এৰি নানা বিষয়ত হুৱে ৰতি। আৰ মহাপ্ৰলয় হুৱয় যিকালত, তোমাত হুবয় লীন সমস্ত জগত। স্বভাৱতে পুনু তিনি গুণে হুৱে সম, বিষয়ক এৰি সদৃ হুৱে উপখাম। তব অংশ জীৱ যত আত্মা সবাহাৰ, তেবে কোনে হিতু জীৱে নতৰে সংসাৰ। কৃষ্ণে বোলে জীৱ বংশ জগতে প্ৰসিদ্ধ, অবিদ্যা মোহিত অহংকাৰ হুৱে বদ্ধ। মুত যিটো লয় হুৱে তাৰ কথা ভিন্ন, অকামী সংসাৰী প্ৰকৃতিত হুৱে লীন। অবিদ্যা মোহিত হয় যত চৰাচৰ, ভৱে গুচে থাকে তাৰ পাখনা কৰ্মৰ। অব্যক্ত তথাপি জীৱ পুনু ব্যক্ত হয়, পুনু বাসনায়ে আনে সৃষ্টিৰ সময়। কৰ্ম বাসনাতে দেহ এৰি জন্ম ধৰে, ইন্দ্ৰিয়বে টানি নেই পূৰ্বৰ সংস্কাৰে। যেন পুষ্প গন্ধ লগে থাকে সৰ্বদায়, পুষ্পৰ যতকে গন্ধ বায়ু লৈয়া যায়। সেহি পতন্তৰ জানিবা ধনঞ্জয়, পূৰ্বৰ বাসনা ক্ৰমে হৰিৰ ধৰয়। যতে ইন্দ্ৰিয় গণ সংগে কৰি যোগ, বিষয়ে জীৱক আনি কৰাবয় ভোগ। কৃষ্ণে বোলে যদি হেন বোলা ধনঞ্জয়, সৰ্বলোকে আত্মা কজে কেনে নেদেখয়। যেন অন্ধকাৰত সুবৰ্ণ পৰি থাকে, চক্ষু বিদ্যমানে তভু নেদেখয় লোকে। কৰ্মে বখে মূৰ আমি ৰজস্তম গুণে, হৃদিত আশয় আত্মা নেদেখোৱা পোনে। যেতি ক্ষণে চাহে নিয়া প্ৰদীপ লগাই, বস্তু কপাৱয় অন্ধকাৰে দূৰে যাই। ভক্তি জ্ঞানে যত্ন কৰি চিন্তে যিটো জন, জ্ঞান চক্ষু দেখো হিতু চৈধয় ভুৱন। মই কদাচিতো তাক নকৰো ত্যাগ, সিও সৰ্বদায়ে হৃদয়ত পাৱে লাগ। ৰামুত বিনে হবে জৰ, জানিবা নিশ্চয়। মুহুৰ প্ৰকাশে হবে চৈতন্য লভয়। দেখিও সূৰ্য যাৰ অব্যাহত গতি, তাৰতে যে
বিশ্বখান কৰয় দীপিতি ৰাতি ভৈলে যত লোক হবে অন্ধ হয় প্ৰভাতত পাৱে চক্ষু সূৰ্যৰ উদয় স্থাৱৰ জংগম আদি যতে সংসাৰ মূৰ বল লেখ পাইবা পৃথিৱী বহে ভাৰ যত ধান্য বন আছে লতা গুল্ম তৰু চন্দ্ৰৰূপে ৰখ দিয়া তাক পুষ্ট কৰোঁ মূৰতে জলয়া প্ৰকাশ সন্ত বৈশ্যানৰ সমস্তকে তিল মাত্ৰে দহে নিৰন্তৰ উদৰৰ বহ্নিময়ী অবাহাতু আছো প্ৰাণাপানে হমেচাৰি বিধি অন্ন পশু সৰ্বসূক্ষ্ম লোহে পেয় চাৰিবিধ অন্ন খাইতে আদি স্বাদ মিলে সন্তোষিত মন চাৰিবিধ অন্নৰ যে কহিবু নিৰ্ণয় যাৰ যেন প্ৰকাৰ নিউ ধনঞ্জয় দেন্ত খণ্ড খণ্ড কৰি চূৰ্ণৰূপে গিলে পিষ্টককে সৰ্বলোকে ভক্ষ্য কৰি বোলে দন্ত নলগাই জীৱা আলুৰি গিলয় পায়কৰ নাম ভোজ্য জানা ধনঞ্জয় কেৱল জিহ্বাত দিয়া লেহি মাত্ৰ খাই গুৰু কবুলয় লেহ্য জানা সৰ্বঠাই দন্তে আতি ৰখে লবে চুবা কৰে ত্যাগ ইক্ষু কবুলয় সূক্ষ্ম জানা মহাভাগ সমস্ত লোকৰ হৃদি মই অন্তৰ্যামী উক্তা ভৰ্তা নিয়ামক মহেশ্বৰ আমি মুহুৰ শক্তি মাত্ৰত সৰ্বে প্ৰৱৰ্তয় বেদৰ তাৎপৰ্যমূত দিনে নজানয় মই হেতু বৃক্ষয় ইন্দ্ৰিয় ভোগয় বেদান্ত জ্ঞানীৰ গুৰু মুত পৰ্বতয় সকল জগতময়ী এহি দিলো হিমা এবে শুনি উকমূৰ স্থানৰ মহিমা দুগুটা স্বৰূপ কহো যাৰ যেন মত ক্ষৰ যে অক্ষৰ বুলি প্ৰকৃত লোকত যাক বুলি ক্ষৰ যিটো জীৱ জগতৰে দেহ কোৱাশ্ৰয়ে হিও ফল ভোগ
কৰে অক্ষৰ যি গোটা সিটো একোকে নখাই স্বভাৱতে স্ৰষ্টা সিও যেন সাক্ষী পায় ৰাম কুটস্থ বুলয় তাক বিকাৰ বিহীন জীৱ পুৰুষত পৰি দুইটো কৰি ভিন্ন ব্যাপক পৰম আত্মা ত্ৰৈলোক্য ঈশ্বৰ ক্ষয় বিধি নাহি তাৰ মনৱ গোচৰ নাহিকে বিকাৰ তাৰ ব্ৰহ্ম নিৰূপম এতেকে বেদে বোলে পুৰুষ উত্তম তোমাত কহিলো সখী এমত প্ৰকাৰ এহি মত বুদ্ধি নিষ্ঠা হুয় যাহাৰ ৰাম এহি মুতে জানি মুত কৰয় ভকতি অনায়াসে ভজি হিতু পাপয় মুক্তি সফল জনম যাৰ প্ৰজ্ঞা প্ৰতিষ্ঠিত সেহি সৰ্বজ্ঞ আতি পৰম পণ্ডিত ৰাম সেহি কৰিলা হব পুৰুষ উদ্ধাৰ সিও ভৈলা মূৰ মই তাৰে নকৰিলো ভেদ মুক এহিমতে জ্ঞানে পুৰুষ উত্তম বুলি মোক মাত্ৰ জানে সাধন নালাগে কাৰো নকৰো কশ্ৰম মোক মাত্ৰ ভজে জানি পুৰুষ উত্তম জানিবাৰ ফল যেন কহিলো নিশ্চিত এহিখানি জানি মাত্ৰ হুৱে কীৰ্ত ৰাম তুমি মোৰ শক্তি হৃদ প্ৰিয় হৃষ্য এতেকে কহিলো মই ইহবৰ গুৰু চৰণত মূৰ কোটি নমস্কাৰ পদৰে নুহিৰে ধৰি তৰিবু সংসাৰ কহয় গোবিন্দ মিছে পুনাহ ভাহদ পণ্ডিত শ্ৰীমদ ধনী এৰাই তুমদ ৰাম পৰলোকে উচ্চ নিচ হবে একে হৰি অহংকাৰ এৰি ডাকি বোলা
হরি হরি কৃষ্ণ হরি রাম 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 কৃষ্ণ।